নমস্কাৰ বন্ধু বান্ধৱীসকল, থাম্বনেইলখন চাই নিশ্চয় গম পাইছে আমি শ্ৰী সূৰ্য পাহাৰ য'ত গোৱালপাৰা জিলাত অৱস্থিত তালৈ যাবলৈ ওলাইছোঁ। এয়া আমি বৰপেটা জনিয়া ৰাস্তাইদি গৈ আছোঁ। এইখন আমাৰ মেডিকেল কলেজ ফকৰুদ্দিন আলী আহমেদ বুলি পৰিচিত। ইয়াৰ এৰিয়াটো দেখিছেনে? বহুত ডাঙৰ এৰিয়া হয়। এইখন মেইন গেট আৰু এয়া দেখি আছে, এইখিনি যে বান্ধি থকা দেখিছে, ইয়াত এখন নতুনকৈ হস্পিটেল স্থাপন হ'ব। কেঞ্চাৰ স্পেচিয়েলিষ্ট হস্পিটেল হ'ব এইখন। যিসকল বৰপেটাবাসীৰ হয় তেওঁলোকে হয়তো নিশ্চয় গম পায়। আৰু এয়া আমি বৰ্তমান বেকী নৈৰ ওপৰেদি গৈ আছোঁ। এয়া চাওক, বেকী নৈ হয় এইটো। নৈৰ ওপৰেদি গৈ বাৰু কোনে ভাল পায়, তাকতো আৰু বহুত ডাঙৰ নৈৰ ওপৰেদি গ'লে আৰু বেছি ভাল লাগে, নহয়নে বাৰু? পৰিৱেশটো চাই বহুত ভাল লাগে। বহুত দীঘল হয় দলংখন, প্ৰায় আধা কিলোমিটাৰ মানে হ'ব। পুনৰবাৰ আৰু বেকী নৈখন পালোঁ। এতিয়া আমি জনিয়া পাৰ হ'লোঁ বাৰু। এইখিনি অভয়াপুৰী বুলিয়ে কয়। এইটো হৈছে উপায়ুক্তৰ বাসভৱন, জিলা উপায়ুক্তৰ বাসভৱন এইটো অভয়াপুৰীৰ। আমি একেবাৰে সহজ ৰাস্তাৰে গৈ আছোঁ। আমাৰ বৰপেটাৰ পৰা জনিয়া ৰাস্তাৰ পৰা চিধাকৈ আহিলে মানে বহুত সোনকালে গোৱালপাৰালৈ যাব পাৰি। এয়া আমি ৰেল লাইন পাৰ হ'লোঁ। চাওক, পাহাৰ ভৈয়াম পোৱা আৰম্ভ হৈ গ'ল। এইফালে পাহাৰ পালে মনটো আৰু মানে বহুত ভাল লাগে, নহয়নে? কিবা এটা নতুন নতুন লাগে। ইয়াত আমি এতিয়া অলপমান ৰৈ দিছোঁ, কাৰণ ব্ৰেকফাষ্টটো কৰি ল'ম ইয়াত। মই প্ৰথমৰ পৰা সকলো আপোনালোকক পৰিৱেশৰ ওপৰত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ব'ৰ নহ'ব। এই ভিডিঅ'টো চালে অলপ হ'লেও আপোনালোকৰ নিশ্চয় সুবিধা হ'ব বুলি আশা ৰাখিছোঁ, কিয়নো কিছুমানে হয়তো গম নাপায়। মামা আৰু মোৰ ভণ্টিজনীয়ে অলপমান খোজকাঢ়ি ল'ব, কাৰণ একেৰাহে গাড়ীখন চলাই আছে, সেইকাৰণে অলপমান বডি ৱৰ্ক কৰিলে মানে নিজৰ ভাল লাগে আৰু সতেজতা আহে এটা। আৰু মইনো বাৰু কেলেই ৰৈ থাকোঁ, নহয়নে? ময়ো এই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছোঁ। ধাননি পথাৰৰ সৌন্দৰ্যৰ অভিজ্ঞতাই বেলেগ, নহয়নে? ধানবোৰ পকিবলৈ লৈছে প্ৰায়, আৰু গাড়ীলৈ উভতি আহিলোঁ। এয়া হৈছে আমাৰ আইতা, আৰু ব্ৰেকফাষ্ট ৰেডি, ব্ৰেড আৰু কণীৰে, আৰু কল আছিলে, কল মই নাখালোঁ। মামাই ভাবিছে চাগে মই ফটো উঠাম বুলি, কিন্তু ফটো উঠিম বাৰু, আৰু উঠিছিলোঁ। এতিয়া মানে ভিডিঅ'টোহে কৰি আছোঁ। এতিয়া খোৱা বোৱা হৈ গ'ল। মনয়ে তাইক মই মৰমতে ঘৰত মন বুলি মাতোঁ।
হাজমোলা দি আছিলে মোক। আৰু এইখন সকলোৱে চিনি পাইছেনে? এইখন হৈছে নৰনাৰায়ণ সেতু আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গৈ আছোঁ আমি। গৈ আছোঁ আৰু আপোনালোককো দেখাইছোঁ ইয়াৰ পৰিৱেশ। চাওক না, ইয়াত হয়তো কিবা বনাব পাহাৰ কাটি কাটি আৰু খালী কৰিছে এইখিনি জেগা। গোৱালপাৰা মেইন হেৰিদি যাব পাৰি নেকি? মামাই সুধি লৈছিলে মাজতে, মানে ৰাস্তাৰ অলপমান ওলট পালট হৈছে, প্ৰথমবাৰ বাবে আহিছে তো সেইকাৰণে পুলিচজনক সুধি লৈছে। আমি গৈ থাকোঁতে মাজতে এখন কাৰ এক্সিডেণ্ট হৈ থকা অৱস্থাত দেখিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি দেখাই দিওঁ। এয়া আমি সুৰংগৰ মাজেৰে গৈ আছোঁ। সুৰংগ নহয় বাৰু, দলঙৰ তলত কালভাৰ বুলিয়ে কয় চাগে, নহয়নে? পামেই আৰু বেছি দূৰ নাই, 5 কিলোমিটাৰমানহে আছে আৰু। এয়া চাওক, আমি পাই গ'লোঁ। এইখন হৈছে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ গেটখন। ইয়াত নামি ল'লোঁ আমি, ফটোশ্বুট হ'ব অলপমান। চাওক না, ইয়াৰ পৰিৱেশ চাওক না, ইমান ধুনীয়া, ইকো গ্ৰীণ ফ্ৰেণ্ডলি, একেবাৰে প্ৰদূষণ মুক্ত ৰূপে ৰাখিছে ইহঁতে। বহুত ধুনীয়াকৈ সজাইছে, গছ গছনি ৰুই বহুত ভাল লাগিছে। প্ৰথম অৱস্থাতে আপোনালোকক প্ৰথম পৰিৱেশটো দেখুৱালোঁ। এতিয়া আমি গাড়ী পাৰ্কিঙৰ বাবে গৈ আছোঁ। এয়া গাড়ী পাৰ্কিং কৰি থ'লে আৰু পাৰ্কিঙৰ বাবে পাছ কাটিব লাগে কিবা। এইখিনি কোনো কাৰ বা বাইকেৰে অহা নহয়, এইখিনি বুলিয়ে যাব লাগে, খোজকাঢ়ি যাব লাগে। এইখিনি খোজকাঢ়িহে বেছি ভাল লাগে নে কি কয় আপোনালোকে? খোজকাঢ়াৰ মজাই বেলেগ। আৰু আমি পূজাৰ থাল এখন লৈছোঁ। প্ৰথমে মন্দিৰ দৰ্শন কৰি লওঁ আমি। ইয়াত ঢেৰ বান্দৰ আছে, সাৱধান হৈ থাকিব আপোনালোকে। বান্দৰে মানে থাল আনিলে বান্দৰবিলাকে সুবিধা পায়, ভাবি লয় সিহঁতলৈ মানে কিবা বস্তু, খোৱা বস্তু অনা যেন হৈছে, তেনেকুৱা ভাবি লয় আৰু থাপ মাৰি লৈ যায় সিহঁতে। গতিকে যোনে যোনে অহা নাই, মই তেওঁলোকৰ বাবেহে কৈছোঁ দেই। বহুত এক্সাইটেড হৈ আছোঁ। মন্দিৰ দৰ্শন কৰি মানে মনটোৱে বহুত ভাল লাগে, নহয়নে বাৰু? এয়া আমি শিৱধুনী মন্দিৰত আহিছোঁ। আপোনালোকে দেখা পাবই, শিৱধুনী গৃহ বুলি কোৱা হয় ইয়াক। এয়া চাওক, এয়া বহুত আদিম যুগৰে পৰা মানে অৱস্থিত ইয়াত। ইয়াত হয়তো অলপমান মেৰামতি কৰিছে ৰং দি তেনেকৈ, কিন্তু সকলোবোৰ আগৰ দৰেই আছে, আগৰ হিচাপতে আছে। বহু হাজাৰ হাজাৰ বছৰ আগতে যেনেকৈ আছিল তেনেকৈ আছে। এইটো হৈছে এটা যজ্ঞকুণ্ড। এয়া চাওক, বান্দৰটো দেখিলেই চাগে আপোনালোকে। এয়া চাওক, যজ্ঞকুণ্ড হয় এইটো। মানে তপস্বীসকলে, ঋষিমুনিসকলে যেতিয়া সাধনা কৰি আছিল শিৱক, তেতিয়া বহুত বছৰৰ পিছত শিৱৰ দৰ্শন পালে আৰু তেওঁলোকৰ বাবে সুখী হৈছিল, মানে সন্তুষ্ট হৈছিল। আৰু সেই সন্তুষ্টত বৰদান দিছিল যে এই যজ্ঞৰ জুই কেতিয়াও নুমাই নাযায়, নুমাই গ'লেও ইয়াত ধোঁৱা সদায় উজ্বলি উঠি থাকিব, ধোঁৱা ওলাই থাকিব। আৰু সেইবাবে এতিয়ালৈকে এই ধোঁৱাটো ওলাই আছে বুলি কৈছে তেওঁলোকে। ইয়াকে কয় নহয়নে বাৰু, শক্তিপীঠ বুলি। আৰু
এই দেখিছেনে এই চববোৰ মানে শিলেৰে শিলৰ ভাস্কৰ্য বুলিয়ে ক'ব পাৰি। প্ৰায় শিলৰ ওপৰত মানে কিছুমান মূৰ্তি কাটি ৰখা হৈছে। সেয়া আমি গৈ আছোঁ তললৈ। অলপমান দ হয়, সেইকাৰণে আইতা আৰু মামাই ৰৈ দিলে ওপৰতে। মামা মামী আৰু মামা থাকিল বাৰু আইতাৰ লগত। মই মামী আৰু কাজিনজনী আমি তললৈ আহিলোঁ। এয়া চাওক, গাছ বিৰিঙনি বহুত আছে। 12 ভুজা বুলি কোৱা হয় ইয়াত। এয়া দেখিছেনে শিলৰ ভিতৰে ভিতৰে একেবাৰে শিল কাটি লৈ মানে ইয়াত লিংগ স্থাপন কৰা হৈছিলে। বহুত আগৰ যুগৰ পৰাই আছে এইটো, আদি যুগৰ পৰাই মানে এইটো প্ৰচলিত হৈ আছে। লিংগ ঢেৰ দেখিব। আৰু আপোনালোকক কৈ দিওঁ, শ্ৰী শ্ৰী সূৰ্য পাহাৰত প্ৰায় 99,999টা লিংগ আছে বুলি বিখ্যাত আৰু সকলোৱে জানে। ইয়াক সেইবাবে দ্বিতীয় কাশী বুলি জনা যায়। কাশীত আছে 1,00,000টা লিংগ আৰু ইয়াত আছে এটা কম, সেইবাবে ইয়াক দ্বিতীয় কাশী বুলি জনা যায়। এয়া চাওক, লিংগ ঢেৰ দেখা পাব। ইমানটা লিংগ দেখুওৱা আপোনালোকৰতো সম্ভৱ নহয়। এই লিংগকেইটা বিচাৰিবলৈ হয়তো এমাহ লাগিব পাৰে, বছৰ লাগিব পাৰে। এয়া চাওক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিলতে ধুনীয়াকৈ কাটি লৈ পূজা কৰে ইয়াত। এই দেৱগৰাকী হৈছে বিষ্ণু দেৱতা। বিষ্ণু দেৱক পূজা কৰা হয়। এইখিনি হিন্দু ধৰ্মৰ। সূৰ্য পাহাৰত আচলতে হিন্দু, জৈন আৰু শিখ ধৰ্ম, এই তিনিওটা ধৰ্মৰে লোক আছিল। আৰু এই তিনিওটা ধৰ্মতে মানে পূজা কৰা হৈছিল। বাৰু জৈন আৰু শিখ ধৰ্মৰ ফালে আমি যোৱা নহ'ল, কাৰণ সময়ৰ অভাৱ হৈ পৰিছিল। সেইবাবে আমি হিন্দু ধৰ্মৰ ফালে আগবাঢ়ি আছোঁ। এয়া হৈছে আকাশী গংগা। আকাশী গংগাৰ পানী আপোনালোকে আহিলে চাব নাপাহৰিব। এয়া এটা সৰু গুফাৰ মাজেৰে যাব লাগে। ছাইডত বহুত ডাঙৰ ডাঙৰ শিল আছে, সাৱধানে আহিব দেই, এইখিনি বহুত পিছল। মই কিবা কৰি ইয়াত আপোনালোকক দেখাবৰ বাবে কেমেৰা ধৰি আনিছিলোঁ। আৰু এয়া চাওক, ওপৰৰ চালিখন বহুত শিলেৰে আৱৰি আছে। এইটো এটা বহুত ডাঙৰ শিল। ইয়াত জনামতে শিৱই বৰদান দিয়া গংগা পানী, ইয়াত পানীৰ কিবা অভাৱ হৈছিল বুলি জনা যায়। আৰু সেই পানী এতিয়ালৈকে শেষ হৈ যোৱা নাই আৰু কেতিয়াও শেষ নহয় বুলি এওঁলোকে কৈছে ইয়াত। সেইটোৱে হৈছে এটা মহান শক্তি। সেইবাবে ইয়াত লানি নিচিগা মানুহ লাইন হৈ থাকে। ইয়াত বহুত মানে গধূলিৰ পৰাহে মানুহ হয়, কাৰণ এয়া আমি মন্দিৰ দৰ্শন কৰি আহি গ'লো বেছি ভাল। আৰু বহুত ভাগৰ লাগিছে। ইয়াত চিৰি যথেষ্ট আছে, বহুত চিৰি আছে। এতিয়া আমি বহি আছো। ইয়াক সূৰ্য পাহাৰ বুলি ভাগৰ লাগিছে। ইয়াত এখন দোকান আছে। চাই থাকক ভিডিঅ'টো, কিছু সময় পিছত লগ পাই আছো। ডাষ্টবিন থৈ দিছে যাতে লেতেৰা নহয় হৈ থাকে। ইয়াত বহুত মানে গধূলিৰ পৰাহে মানুহ হয়, কাৰণ তেতিয়াৰ ভিউটো চাবলৈ আৰু বেছি ভাল। সূৰ্য পাহাৰখন নাম যে আছে, সূৰ্যক মানে প্ৰায় গিলি থোৱা যেন লাগে। সেইবাবে আমি এতিয়া গৈ আছো। গাড়ী পাৰ্কিঙলৈ গৈ আছো আমি। তাত আমি লাঞ্চটো কৰি ল'ম। বহুত ভাগৰ লাগিছে। ওপৰত একো দোকান পাহাৰ নাই।
তেতিয়াহ'লে আমি তালৈ গৈ লওক আমি কি কি খাওঁ কি লাঞ্চত কি কি থাকে আপোনালোকক দেখুৱাবলৈ নিশ্চয় ট্ৰাই কৰিম এয়া চাওক লাঞ্চৰ বাবে তৈয়াৰ কৰি আছে মামী আৰু আইতাই আপোনালোকক কৈছিলোঁৱে চাগে আমি লাঞ্চটো ঘৰৰ পৰাই বনাই আনিছিলোঁ মামীয়ে আধা আনিছিলে মই আধা আনিছিলোঁ আইতাই খালাত বনাই আছে খাওঁ আপোনালোকক বনাইছিলোঁ মাংস মামী বনাইছিল পনীৰ ভুজি আৰু ৰুটি আৰু আছে চালাড তাৰ লগতো আছিল আচাৰ আছিলে আৰু এখন চাটনি আছিলে এয়া আমি তেতিয়াহ'লে লাঞ্চটো খাই লওঁ এয়া লাঞ্চ খোৱা হৈ গ'ল এতিয়া পুৰাতাত্ত্বিক সংগ্ৰহালয়লৈ আহিছিলোঁ কিন্তু পাৰ্মিশ্যন নিদিলে ভিতৰলৈ কেমেৰা লৈ যোৱাৰ সেইবাবে তাৰ পৰা আহি আৰু বিশেষ একো চোৱা নগ'ল এইখিনিয়ে আছিল আপোনালোকক ভিডিঅ'টো দেখালোঁ কেনেকুৱা লাগিল জনাব আৰু শেষত কেইখনমান ফটোৰ সৈতে আপোনালোকৰ পৰা বিদায়